আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এটা ৰেচিপিৰে সৈতে। আমাৰ ফালে অকণমান ঠাণ্ডা পৰিছে আজি, তাকে ভাবিলোঁ পকৰীকে বনাই খাওঁ। বিট আৰু গাজৰ ৰুকি ল'লোঁ, পিঁয়াজ আৰু কেঁচা জলকীয়া, বেচন, কৰ্ণফ্ল'ৰ আৰু মন পচন্দৰ মছলাখিনিৰে সৈতে মই পেষ্টটো বনাই ল'লোঁ। তাৰপাছত মোৰ পকৰী এটা এটাকৈ বনাবলৈ ল'লোঁ। আকৌ গৰম গৰম পকৰীৰে সৈতে চাহকাপটো নহ'লে নহ'ব, তাতে আকৌ ঘৰৰ পিয়ৰ গাখীৰ চাহ, কথাই বেলেগ। আৰু আমাৰ এয়া আইতা বাৰান্দাত ধুনীয়াকৈ বহি আছে। আবেলি সময়ত সদায় এনেকৈ বহুৱাই থৈ দিওঁ, ইমান অকণমানি নিচিনা হৈ গৈছে। আমাৰ হাতত যিয়ে দেখে সকলো এনেকৈ দিয়া বুলি হাতখন পাতে, ইমান মৰম লাগে। ইফালে আমাৰ ঘৰৰ জলকীয়াও লাগিছে, কেঁচা জলকীয়া। আৰু ইফালে আমাৰ মুনু আহিছে, আইতাক বোলে কিবা পঢ়াব। তাই সদায় আহে সন্ধিয়া আইতাক কিবা কিবি শিকাবলৈ, ধুনীয়া ধুনীয়া ছবিবোৰ দেখুৱাবলৈ। আমাৰ আইতাই একো বুজি নাপায় ন, এতিয়া অকণমানি নিচিনা হৈ গৈছে। বতৰটোও বেয়াকৈ আহিছে, পৰহিলে ককাৰো কাম, গতিকে সকলো চাফ চিকুণত লাগি আছে। সন্ধিয়া মই লাৰুৰ যোগাৰ কৰিলোঁ পৰহিলে কাম কাৰণে। চুজি আৰু নাৰিকলৰ লাৰু কেইটামান বনাওঁ বুলি ভাবিলোঁ, আৰু ধুনীয়াকৈ মই লাৰুকেইটা